যেতিয়া কাম ছুটি কৰি সকলো বন্দীশাললৈ যাবলৈ গাৰ্ডসকলে সকলোকে শাৰী পাতি থিয় কৰা, ঠিক তেনে অৱস্থাত তেওঁৰ ভৰিত অসহ্য বিষ অনুভৱ কৰে। জোতাযোৰৰ লেচডাল তেওঁ খুলি ৰাখিছিল, নহ'লে জোতাত ভৰি সোমোৱাব পৰা নাছিল। ভৰি দুটা ফুলি গৈছিল দিনটো জোতা পিন্ধাৰ ফলত। বৰফত জোতা খুলিওতো কাম কৰিব নোৱাৰি। তেওঁৰ এনে লাগিছিল যে তেওঁ আৰু খোজ কাঢ়িব নোৱাৰিব। তেওঁ জানিছিল যে তেওঁ যদি খোজ কাঢ়িব নোৱাৰি পৰি যায়, তেওঁ কাম কৰিব নোৱাৰিব বুলি তেওঁক নি গেছ চেম্বাৰত সোমাই জ্বলাই দিব। সেইকাৰণে তেওঁ নিজৰ মগজুক বিভিন্ন চিন্তাৰ মাজত ব্যস্ত ৰাখিব বিচাৰিছিল, যাতে তেওঁ এই বিষ অনুভৱৰ পৰা নিজক আঁতৰাই ৰাখিব পাৰে। কিন্তু তেওঁ সফল হোৱা নাছিল। তেওঁৰ এনে লাগিছিল যে তেওঁ হাৰি যাব। তেওঁ খোজ কাঢ়িব নোৱাৰি বহি দিব আৰু মৃত্যুক আঁকোৱালি ল'ব। ইমান কষ্ট আৰু তেওঁ সহিব নোৱাৰে। ঠিক তেনে সময়ত তেওঁৰ মনলৈ এটা বেলেগ চিন্তা আহিল। এটা শীত-তাপ নিয়ন্ত্ৰণ কোঠাত এজাক মানুহক তেওঁ এটা ভাষণ দি আছে, নিজৰ কিতাপখনৰ বিষয়ে, যিখন কিতাপ তেওঁ লিখিব বিচাৰিছিল। লগতে এই বন্দীশালত তেওঁ সহিবলগীয়া কষ্টৰ কথা বিৱৰি কয়। সকলো মানুহে মন্ত্ৰমুগ্ধৰ দৰে তেওঁৰ কথা শুনি আছে। তেওঁৰ বক্তৃতা শেষ হোৱাৰ পাছত সকলো মানুহৰ হাত তালি তেওঁ শুনিবলৈ পায়। এনে এটা চিন্তা মনলৈ অহাৰ লগে লগে তেওঁৰ মনৰ মাজত এনে এটা শক্তি আহিল যে সেই শক্তিৰ তুলনাত এই বিষৰ কোনো তুলনাই নাই। কাৰণ এইটো আছিল তেওঁৰ জীৱনৰ উদ্দেশ্য, আৰু এইটোৱে হ'ল তেওঁৰ জীৱনৰ অৰ্থ। কাৰণ তেওঁ এখন কিতাপ লিখিব বিচাৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে এই কিতাপখনে মানৱ জাতিক বহু সহায় কৰিব। নমস্কাৰ বন্ধুসকল, কিতাপৰ কথা নামৰ চেনেলটোলৈ স্বাগতম। বন্ধুসকল, এই ব্যক্তিজন হ'ল ডক্টৰ ভিক্টৰ ফ্ৰেংকল। তেওঁক ৱৰ্ল্ড ৱাৰ II সময়ত হিটলাৰে নাজী কনচেনট্ৰেশ্যন কেম্পত বন্দী কৰি ৰাখিছিল। এই বন্দীশালত মানুহৰ অৱস্থা কেনে হৈছিল এই ছবিকেইখন চাই ধৰিব পাৰি। এনে অৱস্থাত মানুহৰ জীয়াই থকাৰ সম্ভাৱনা মাত্ৰ 28 জনৰ এজন। তেনে অৱস্থাত তেওঁ জীয়াই থাকি তাৰ পৰা মুক্ত হৈ আহি এই কিতাপখন লিখিছিল, যাৰ নাম হ'ল মেন চাৰ্চ ফৰ মিনিং। তেওঁ এজন নিউৰলজিষ্ট আৰু চাইকলজিষ্ট আছিল। তেওঁ পাছত এটা চিকিৎসা পদ্ধতি বনায়, যাৰ নাম লগোথেৰাপি। এই ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া জানিব তেওঁ কেনেকৈ লগোথেৰাপি ব্যৱহাৰ কৰি কেনেকৈ মানুহৰ জীৱনত অৰ্থ প্ৰদান কৰিছিল। আহক আৰম্ভ। নিৰাশাই মানুহক মৃত্যুমুখত পেলাব পাৰে। ডক্টৰ ভিক্টৰ ফ্ৰেংকলে বন্দীশালৰ এটা ঘটনা ইয়াত উল্লেখ কৰিছে। এদিন ৰাতিপুৱা এজন বন্দীয়ে তেওঁক ক'লে যে তেওঁ এটা সপোন দেখিছিল। বন্দীজনে সপোনত দেখিছিল এটা শক্তিয়ে তেওঁক প্ৰশ্ন কৰিছে, তোমাক কি লাগে বুলি। তেতিয়া বন্দীজনে সেই শক্তিটোক সুধিলে যে তেওঁ কেতিয়া এই বন্দীশালৰ পৰা মুক্ত পাব। তেতিয়া সেই শক্তিটোৱে উত্তৰ দিয়ে যে খ্ৰীষ্টমাছত। বন্দীজনে এই সপোনটো দেখিছিল ফেব্ৰুৱাৰী মাহৰ মাজভাগত, যেতিয়া মাৰ্চ মাহৰ শেষ ওচৰ চাপে, আৰু সেই বন্দীজনে তেতিয়াও মুক্তি হোৱাৰ কোনো আশা দেখা নাপায়। তেওঁ বেমাৰী হৈ যায় আৰু 29 মাৰ্চৰ তাৰিখলৈকে তেওঁ উঠিব নোৱাৰা হয়, আৰু 30 মাৰ্চৰ নিশা তেওঁৰ মৃত্যু হয়। সকলোৱে ভাবে তেওঁৰ বেমাৰৰ বাবে মৃত্যু হৈছে, কিন্তু ডক্টৰ ভিক্টৰ ফ্ৰেংকলে জানিছিল তেওঁৰ নিৰাশাৰ বাবে মৃত্যু হয়। কাৰণ নিৰাশাই আমাৰ শৰীৰত থকা ৰোগ প্ৰতিৰোধক ক্ষমতা দুৰ্বল কৰি দিয়ে, যাৰ বাবে মানুহৰ সহজে মৃত্যু হয়। সেইবাবে নিজক সদায় আশাবাদী কৰি ৰাখিব, সি আপোনাক মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী কৰি ৰাখে। আজি কৰোনা মহামাৰীৰ সময়ত এটা শক্তিশালী শৰীৰ, য'ত এটা শক্তিশালী ৰোগ প্ৰতিৰোধক ক্ষমতা থাকে, এনে এটা শৰীৰৰ প্ৰয়োজন আমাৰ সকলোকে। সেইকাৰণে সদায় আশাবাদী হ'ব, কাৰণ দিন হ'লে ৰাতি হয়, ৰাতি হ'লে দিন হ'বই। এইটো চিৰন্তন সত্য। সেইবাবে নিজৰ আশা কেতিয়াও নেহেৰুৱাব। ডক্টৰ ভিক্টৰ ফ্ৰেংকলে লগোথেৰাপিৰ দ্বাৰা মানুহৰ জীৱনত অৰ্থ প্ৰদান কৰে এইদৰে। এদিন এটা ঘটনা ঘটিল। এজনী মানুহ তাই নিজৰ ডাঙৰ ল'ৰাটোৰ মৃত্যু সহিব নোৱাৰি আত্মহত্যা কৰিব চেষ্টা কৰিছিল। কিন্তু তাইক বচাইছিল তেওঁৰ সৰু ল'ৰাই, যি শাৰীৰিকভাৱে অক্ষম আছিল। সেই মানুহজনীক চিকিৎসা কৰিছিল ডক্টৰ ভিক্টৰ ফ্ৰেংকলে। সেই কান্দি থকা মানুহজনীক তেওঁ প্ৰশ্ন কৰিছিল যে তুমি কৈছা তোমাৰ সকলো শেষ হৈ গ'ল, তোমাৰ স্বামীয়ে এৰি দিলে, তোমাৰ ডাঙৰ ল'ৰাটোৰ মৃত্যু হ'ল, এতিয়া তোমাৰ জীয়াই থকাৰ কোনো অৰ্থ নাই। হ'ব পাৰে ঠিক, কিন্তু এবাৰ ভাবি চোৱাচোন, ধৰি লোৱা তুমি নিজৰ জীৱনত সকলো ফূৰ্তি কৰিলা, আৰু আজি তোমাৰ 80 বছৰ বয়স হৈছে। তুমি নিজৰ জীৱনটো পাছলৈ ওলটি চাই দেখিলা তুমি সকলো ধৰণৰ ফূৰ্তি কৰিলা, কিন্তু জীৱনত তুমি লেখ ল'বলগীয়া কোনো কাম কৰিলানে, যি সেই বৃদ্ধ বয়সত তোমাক আনন্দ দিব বা জীৱনটো সফল বুলি ক'ব। আনফালে তুমি
নিজৰ এই শাৰীৰিকভাৱে অক্ষম ল'ৰাটোক সমাজত নিজকে প্ৰতিষ্ঠা কৰিব পৰাকৈ সকলো ফালে উপযুক্ত বনালে তোমাৰ বৃদ্ধ বয়সলৈ। এতিয়া ভাবি চোৱাচোন, তুমি কোনটো জীৱন বিচাৰিবা? প্ৰথমটোৰ নিচিনা অৰ্থহীন জীৱন, দ্বিতীয়টোৰ নিচিনা এটা অৰ্থপূৰ্ণ জীৱন? কোৱা বহুল যে এই মহিলাগৰাকীয়ে নিজৰ জীৱনটো নিজৰ ল'ৰাটোৰ লগত সুখেৰে যাপন কৰে। জীৱনত দায়িত্ব আৰু কষ্টই মানুহৰ জীৱনক অৰ্থ প্ৰদান কৰে। সেইবাবে নিজৰ দায়িত্ব আৰু জীৱনত পোৱা কষ্ট গ্ৰহণ কৰক। সি আপোনাক জীৱনৰ অৰ্থ প্ৰদান কৰিব। জীৱনৰ প্ৰতিটো ঘটনাক এটা ইতিবাচক অৰ্থ দিয়ক। এজন মানুহ বহুত দুশ্চিন্তাত ভুগি তেওঁ ভিক্টৰ ফ্ৰেংকলৰ ওচৰত আহে। আচলতে মানুহজনৰ পত্নীৰ মৃত্যুৰ পিছত তেওঁ বহুত ডিপ্ৰেশ্যনত ভুগিছিল। নিজৰ পত্নীৰ কথা মনত পেলাই তেওঁ বহু মানসিক অশান্তি হৈ মানসিকভাৱে ভাগি পৰিছিল। তেতিয়া ডক্টৰ ভিক্টৰ ফ্ৰেংকলে তেওঁক কৈছিল, ভাবি চাওক, আপোনাৰ পত্নীৰ সলনি আপোনাৰ মৃত্যু হ'ল হয় যদি, তেতিয়া আপোনাৰ পত্নীৰ কি অৱস্থা হ'ল হয়? তেতিয়া তেওঁ কয়, মোৰ পত্নীৰ আৰু অৱস্থা বেয়া হ'ল হয়, তাই ইমান কষ্ট সহিবই নোৱাৰিলে হয়। তেতিয়া ডক্টৰ ভিক্টৰ ফ্ৰেংকলে ক'লে, তেন্তে তেওঁৰ সলনি আপুনি সেই কষ্ট সহিব লগাত পৰিছে, এইটো কিবা বেয়া হৈছেনে? তেতিয়া সেই মানুহজনে ক'লে, নাই নাই, বেয়া হোৱা নাই, মই এই কষ্ট সহি ল'ম। তেতিয়াৰ পৰাই সেই মানুহজনৰ ডিপ্ৰেশ্যন নাইকিয়া হ'ল। কাৰণ ডক্টৰ ভিক্টৰ ফ্ৰেংকলে সেই মানুহজনক তেওঁৰ দুখ কষ্টৰ এটা ইতিবাচক অৰ্থ প্ৰদান কৰিছিল। ইয়াত কৈ থোৱা ভাল যে ইতিবাচক অৰ্থটোৱে সমস্যাটো সমাধান নকৰে, কিন্তু ই এই সমস্যাটোৰ মুখামুখি হোৱাত আপোনাৰ মনটোক সাহস প্ৰদান কৰে। আৰু যিকোনো এটা সমস্যাৰ মুখামুখি নোহোৱাকৈ এই সমস্যাটো সমাধান কৰিব নোৱাৰে। ধৰি লওক, আপুনি কোনোবা বৰ দৰকাৰী কামত কোনোবা এফালে যাবলৈ ওলাইছে। ঠিক তেনে সময়ত আপুনি দেখিলে যে আপোনাৰ মটৰ চাইকেলখনৰ চকা এটা পামচাৰ হৈছে। আপোনাৰ মনলৈ কি আহে? চিধা খং উঠে, নহয়নে? যে মোৰ লগতে কিয় এইবোৰ হয়, সেইখন এতিয়াই পামচাৰ হ'ব লাগেনে, ইত্যাদি ইত্যাদি কথা মনলৈ আহে, নহয়নে? এইবোৰ হ'ল নেতিবাচক অৰ্থ। আপুনি বা মই প্ৰতিটো ঘটনাক চিধাই নেতিবাচক অৰ্থ প্ৰদান কৰোঁ। কিন্তু আমি যদি ভাবোঁ, ভালে হ'ল এতিয়া পামচাৰ, চলাই গৈ থাকোঁতে হোৱা হ'লে বৰ ডাঙৰ ঘটনা হ'ল, এনেদৰে যদি আমি ইতিবাচক অৰ্থ প্ৰদান কৰোঁ বা কৰিব পাৰোঁ, তেতিয়া সমস্যাটো সমাধান কৰিবৰ বাবে আমি নিজৰ মনটোক শান্ত কৰি ৰাখিব পাৰিম। কাৰণ এটা অশান্ত মন, য'ত খং, ৰাগ, অসন্তুষ্টি থকা মন এটাতকৈ শান্ত মন এটাই বেছি সহজে যিকোনো এটা সমস্যা সমাধান কৰিব পাৰে। সেইবাবে আমি নিজৰ জীৱনত ঘটা ঘটনাসমূহক ইতিবাচক অৰ্থ বা পজিটিভ মিনিং প্ৰদান কৰিব পাৰিলে নিজৰ সমস্যাসমূহ সহজে সমাধান কৰিব পাৰিম। এই ভিডিঅ'টোৰ মূল 4টা কথা হ'ল, জীৱনত এটা শক্তিশালী উদ্দেশ্য থাকিলে যিকোনো মানুহে যিকোনো অৱস্থাৰ পৰা নিজক উন্নত অৱস্থালৈ উঠাব পাৰে। ডক্টৰ ভিক্টৰ ফ্ৰেংকলে সেই নাজিক কনচেনট্ৰেশ্যন কেম্পত জীয়াই থাকিব পাৰিছিল কাৰণ তেওঁৰ এটা উদ্দেশ্য আছে, এই কিতাপখন লেখা। নিৰাশাই মানুহৰ ৰোগ প্ৰতিৰোধক ক্ষমতা দুৰ্বল কৰি দিয়ে। সেইবাবে সদায় আশাবাদী হ'ব। সুখৰ পাছত দুখ আহে, দুখৰ পাছত সুখ আহিবই, এইটো জীৱনৰ চক্ৰ। জীৱনত দায়িত্ব আৰু তাৰ পৰা পোৱা কষ্টই জীৱনটোক অৰ্থপূৰ্ণ কৰে। জীৱনৰ প্ৰতিটো ঘটনাক এটা ইতিবাচক অৰ্থ প্ৰদান কৰাৰ চেষ্টা কৰক। ই আপোনাক যিকোনো সমস্যা সমাধানত সহায় কৰিব মানসিকভাৱে। আশা কৰোঁ বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। এখন সঁচাই ভাল কিতাপ, সুবিধা পালে পঢ়ে যেন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰি জনাওক আপোনালোকৰ মতামত এই ভিডিঅ'টোৰ ওপৰত। চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ মই এনেধৰণৰ ভিডিঅ' বনাই থাকোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।